নমস্কাৰ, আজি ভিডিঅ'টোৰ জৰিয়তে আমি কথা পাতিম কেনেধৰণে কেনভাত আমি এমেজিং ভিডিঅ' আৰু ইমেজ বনাব পাৰোঁ। কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাৰণে আমি বিভিন্ন মিডিয়া কেনেকৈ ইউজ কৰিম বিষয়ে কথা পাতিম। কেনভাটো এটা এআই আছে, আমি সেই এআইটো আমি কেনেকৈ ইউজ কৰিম সেই বিষয়ে আজি কথা পাতিম। ঠিক আছে, কেনভা বেলেগ একো নহয়, কেনভা হ'ল এটা এডিটিং ছফ্টৱেৰ। আমি কেনভা নামৰ এই এডিটিং ছফ্টৱেৰটো ব্যৱহাৰ কৰি আমি কল্পনা কৰা, আমি ইমাজিন কৰা যিকোনো এটা বিষয় এআই দ্বাৰা সেই বিষয়বস্তুটো আমি কেনেধৰণে উপস্থাপন কৰি দেখুৱাম, কেনেধৰণে এখন কাৰ্ড বনাম, কেনেধৰণে আমি এটা ভিডিঅ' বনাম, এই গোটেই কথাখিনি এই ভিডিঅ'টোত আলোচনা কৰোঁ আহক। আমি কি কৰিম, কেনভাৰ প্ৰথম আমি লগো, ঠিক আছে, আমি কালি লগো বনাবলৈ শিকালো, বেকগ্ৰাউণ্ড ৰিমুভ শিকালো, আপলোড ইমেজ শিকালো, এইকেইটা বস্তু আপোনালোকক মই কালি সেইটো কৰিলো। ঠিক আছে, নেক্সট আহিলে টেমপ্লেট, এলিমেণ্ট, টেক্সট আৰু বেকগ্ৰাউণ্ড। আমি এইখিনি বস্তু এতিয়া কেনেকে কৰিম সেই বিষয়ে আমি কথা পাতিম। ঠিক আছে, এতিয়া আমি কি কৰিম, কেনভাটো আমি ইয়াত খুলি ললো আৰু এতিয়া আমি বেলেগ এটা টেবত গৈ, টেব মানে এইটো আমি বেলেগ এখন স্ক্ৰীন খুলিম আৰু গুগল চাৰ্চ কৰিম। গুগল চাৰ্চ কৰি পেলাই আমি কেনভাটো ইয়াতে চাৰ্চ কৰি দিলেই হ'ল, CAN কেনভা। ঠিক আছে, canva.com। ঠিক আছে, এইটো চাওক, কেনভালৈ গলো, কেনভাটো এতিয়া খোল খালে, এতিয়া ধৰিব পাৰিছে নিশ্চয়, এয়া কেনভা খোল খালে। আমি কেনভাত গৈ ক্ৰিয়েটত যাম। প্ৰথম আমি কি কৰিম, ক্ৰিয়েটলৈ গলো। এতিয়া আমি কি বনাম, ঠিক আছে, আমি কি বনাম সেইটো ইয়াতে আমি দিব লাগিব। ধৰি ললো আমি ইউটিউবত কিবা এটা দিব কাৰণে বনাইছো, তেতিয়াহ'লে আমি ইয়াত ইউটিউব লিখি দিলে সেই ইউটিউবৰ চাইজটোত দি দিব। ঠিক আছে, এতিয়া চাওক, ইউটিউবত কি থাকে, এনেকে সমান দিশ প্ৰস্থ সমান চাইজটো, হয় নে নহয় বাৰু, তেনেধৰণে নাথাকে। ফেচবুকতে তেনেধৰণে থাকে, ইউটিউবত তেনেকে থাকে, মানে আমাৰ ভিডিঅ' বিলাক এনেকে বহল, মানে বুজি পাইছে নে, কষ্টটো অকণ বেছি, দিশটো অকণমান কম, মানে বাৰু তেনেকে থাকে। কিন্তু আমি যেতিয়া ফেচবুকলৈ যাওঁ, চাব এইটো ফেচবুকত হৈছে চাইজটো অলপ অলপ বেলেগ, আৰু ইনষ্টাগ্ৰামত তাতকেও বেলেগ, অলপ দীঘলীয়া, হয় নে নহয় চাইজটো। আৰু আমি এনেকে গৈ থাকিলে দেখিম বেলেগ বেলেগ সকলোৰে। এইটো এতিয়া ফেচবুকৰ ভিডিঅ'টো এনেকুৱা মানে ৰেক্টেংগুল, হয়নে বাৰু, কিন্তু লেণ্ডস্কেপ ক'ত, লেণ্ডস্কেপটো আমি ক'ত ইউজ কৰিম, এইটো আমি নিজে নিজৰ আইডিয়াৰ পৰা আমি ক'ব পাৰিম। এইটো আমি কি কৰিম, এনেকে বহলকে ক'ত দিয়ে, ইউটিউবত দিয়ে। ঠিক আছে, এইটো ইউটিউবত আকৌ থামনেইলটো ঠিক তেনেধৰণৰ, এইটো দিছে নে, থামনেইলটো শিকাম বাৰু মই বনাবলৈ, এইটো থামনেইলটো শিকাম, এইটো পাইছে, লগোটো আকৌ সৰু, হয়নে বাৰু, 500 বা 500 পিক্সেল, এইটো পিক্সেল দিছে নে। এতিয়া আমি কোনো কষ্ট নকৰাকৈ আমি নিজে পিক্সেলবোৰ মানে এইটো চব ইউটিউব ভিডিঅ' চেপ্টাৰ, এইটো কি কিমান চাইজৰ, 1920 বাই 1080 পিক্সেল, বুজি পাইছে নে, 1920 প্ৰস্থটো, এইটো 1920 আৰু এইটো দিশটো অকণমান কম, মানে 1000, 1900 আৰু 1000 এনেকুৱা ডিফাৰেঞ্চ। ঠিক আছে, গতিকে এইটো অকণমান লেণ্ডস্কেপ টাইপৰ, হয় নে নহয় বাৰু। আকৌ কেতিয়াবা আমি ইউটিউবত স্কোৱাৰো দিব পাৰো, যদি আমাক দিবলগীয়া অৱস্থা হয়, আমি ইয়াতে ইউটিউব স্কোৱাৰ এইটো ইয়াত চিলেকশ্যন কৰি হ'ল, 1080 বাই 1080 পিক্সেল। ঠিক আছে, আৰু আমি এনেকে এইবিলাক বস্তু আমি নিজৰ চাইজত, মই যদি কিবা এটা বেলেগ বস্তু বনাওঁ ইউটিউব বা সেইবিলাকত নিদিওঁ, মই মোৰ ৱেবছাইটৰ কাৰণে বনাওঁ, যদি কথাটো কৈছো, বা মোৰ এটা এড লগাম, মই কাষ্টমাইজ কৰি ল'ব পাৰো। ইয়াতে এই কাষ্টমাইজ আছে নহয়, এইখিনি তাতে আমি গ'লেই হ'ল, এইটো কাষ্টমাইজ চাইজ দিছে নে, কাষ্টম চাইজ, ইয়াত গৈ ক্লিক কৰি পেলাই ইয়াতে আমি ভৰাই দিলেই হ'ল। খালি মই দেখাইছিলো নিশ্চয় মনত আছে। এতিয়া আমাৰ কথাটো হ'ল কি, আমি এটা প্ৰেজেন্টেশ্যন ক্ৰিয়েট কৰিম। ধৰি ললো আমাৰ সেই প্ৰেজেন্টেশ্যনটো ইয়াতে আমি প্ৰেজেন্টেশ্যন আমি বিচাৰিলে পাই যাম, বা একো বিচাৰি দিব নালাগে, লিখি দিলেও হ'ল। এতিয়া আমি ইয়াত যদি লিখি দিওঁ, এইটো পাই যাম, এতিয়া পাই গ'লো। এইটো প্ৰেজেন্টেশ্যনটো কেনেকুৱা আছে, এইটো অলপ লেণ্ডস্কেপ টাইপৰ আছে। ইয়াতে এইটো চাইজটো 1920 ইনটু 1080 পিক্সেল, মানে এইটো ইউটিউবৰ জোখৰ। আমিতো এটা আইডিয়া আমি কৰিব পাৰো, নহয় জানো, বা আমি এইটো যদি ফেচবুক পোষ্টৰ কাৰণে হয়, এইটো ফেচবুক পোষ্ট দিছে নে, এইটো বা ইনষ্টাগ্ৰামত আমি দিব বিচাৰিলে এইটো চাইজ আমি চিলেক্ট কৰিব লাগিব। ঠিক আছে, এতিয়া ধৰি ললো মই ফেচবুকৰ পোষ্ট এটাকে চিলেকশ্যন কৰি ললো, যিভাৱে মানে যিমানখিনি আমাক লাগে, যিটো চাইজ লাগে আমাক, আমি সেইভাগে সেইটো হিচাপত এইটো পাই গৈছো। ঠিক আছে, এতিয়া আমি কি পোষ্ট, মেইন কথাটো হ'ল আমি কি পোষ্ট বনাম। এতিয়া ধৰি ললো আপুনি এনেকে কিবা এটা মানে বেলেগ ধৰণৰ বনাব বিচাৰিছে। ঠিক আছে, এতিয়া আমি এই যে কাপচাৰ বিলাকত যে পিকচাৰবোৰ দিয়ে, লক্ষ্য কৰে নে, ক'ত কৰে, সেইবিলাকতে কৰে। সেইটো কাপ, এইটো আনিলো, চাব দিছে এইটো কাপটো দিতে মই এটা পিকচাৰ লগাই দিম, সেইটো ড্ৰেগন চাৰ্ট বিলাকতো যে লগাই, সেইবিলাক স্কিন প্ৰিণ্টিং বুলি যে কয়, যিটো বুজি পালে নে, মোক আমি ইয়াতে গৈ আপলোডত কলো, যিকোনো ফটো ইয়াৰ পৰা লৈ আহিব পাৰোঁ। ভিডিঅ' নহয়, ফটো ললো, মই এই ফটোখনি আনো, এইখন আমি ইয়াতে ধুনীয়াকৈ লগাই দিব পাৰোঁ। এতিয়াতো ইয়াতে ডাউনলোড কৰি দিলেই হৈ গ'ল, এটা জেগাত ৰাখি যাব তাৰমানে, বুজি পালে নে। আকৌ তেনেকে এনেকে মোবাইল যে কিছুমানে যেনেকে মোবাইলটো দেখায়, এইটো বগা পকত এই ফটোটো তেনেকে লগাই দিলো, হৈ গ'ল, ডাউনলোড কৰিলে, বুজি পাইছে নে। এইবিলাক আৰু এই বস্তু আনিব পাৰোঁ আমি, সেইটোৱে নহয় আৰু বহুত আমি কৰিব পাৰোঁ। এনেকে মকাপ ইয়াতে গ'লো, কিমান পিক্সেল এইটো চাইজটো আপুনি আমি তেনেকে মিলাই ল'ম, 1335 ইনটু 1111 পিক্সেল আছে এইটো। ঠিক আছে, এইটো মই নালাগে, ডিলিট কৰি দিম। এইটো একে কথাই, মই অলপ আগত যেনেকে শিকালো, এইটো ইয়াতে যাব, শ্বেয়াৰত গৈ ডাউনলোড কৰি দিলে হৈ গ'ল, পাই যাব। এনেকৈ গৈ শ্বেয়াৰত গৈ তেনেকে এই ডাউনলোড অপশ্যনত ক্লিক কৰিলে আহি যাব। ঠিক আছে, নেক্সট মই কৰিম, এইটো নালাগে মোক, এইটো মই কৰি দিছোঁ। এই ধৰি লওক এই কম্পিউটাৰটো আনিছোঁ, কম্পিউটাৰত মই এখন ফটো দিম। ঠিক আছে, প্ৰথম ডাঙৰ কৰি ল'ব, এনেকৈ চাইজটো মিলাই ল'ব। ইয়াৰ পাছত ফটো লাগে আমাক, ফটোকে আমি থৈ দিব লাগিব, বুজি পাইছেনে। এইটো আপলোডলৈ গ'লো, আপলোড ফাইলত গৈ
মই এখন ফটো ইয়ালৈ লৈ আহিম, সেইটো চাওক, সঁচাই ফটো বুলি এখন ছেভ কৰি থৈছিলোঁ যে কালি, এইটো অপেন কৰিম, ফটোখন আহি যাব ইয়ালৈ, অহাৰ পিছত লাহেকে ইয়াত লগাই দিলে হ'ল, ব্যস্ত হ'ব নালাগে। এইখন এইখন চব আহিলে ফটোখন, বেকগ্ৰাউণ্ড নথকা আনিছোঁ সেইখন, এই ফটোখন অকণমান চাইজটো মিলাই লওঁ, লৈ পেলাই তাত দি দিম চবে, আহি যাব চাব, মানে কামটো কৰি আছে, ঠিক আছে। সেইটো পেষ্ট নিছোঁ, এমেজিং হয় নহয় কওক। আকৌ লগাই চাওঁ, কোনোবাই এই ফটোখন সেইটো তাত লগাইছে, বুজি পালেনে? ধৰিব পাৰিলেনে কেনেকুৱা কি কি আমি কৰোঁ, ঠিক আছে। ইয়াতে কি কি কৰিব পৰা অপশ্যন আছে, কি নাই আচলতে, আছে নহয় কি নাই। আকৌ আমি এইবাৰ বেলেগ এটা কৰিম, ঠিক আছে। শ্বেয়াৰত গৈ এনেকৈ ডাউনলোড কৰিলে হ'ল, খালি এইটো MP4 আহিব, কিয়নো এটা ভিডিঅ' হয় না, এইটো চাওক MP4 আহিছে, ডাউনলোড কৰি দিলে হ'ল, আহিছে, ঠিক আছে। এইটো এইটো এটা আহিছে, এইটো যদি মই এতিয়া আমাৰ ধৰি ললোঁ আমাৰ গ্ৰুপটোত দি দিব বিচাৰিছোঁ, এটা বোলো ভিডিঅ'ত হ'লো, কি বুলি হৈছিলে, মাই কম্পিউটাৰ ভিডিঅ' এনেকুৱা আছে, এইটো চিলেক্ট কৰিলোঁ, ঠিক আছে, চিলেক্ট কৰি অপেন কৰি দিলে আহি যাব ইয়ালৈ, এইটো মই দি দিলোঁ, চাব, এইটো লগাই চাওঁ এতিয়া, ঠিক আছে, বঢ়িয়া হয়নে বাৰু। এতিয়া এইটো মই ইয়াত ডিলিট কৰি দিওঁ, বেলেগ এটা বস্তু শিকাই দিছোঁ, ঠিক আছে, কাটি দিলোঁ পেজ, নতুনকৈ আমি ইয়াৰ পৰা এটা পেজ আনো, এইটো পেজ আমি ফেচবুক পোষ্ট লেণ্ডস্কেপ, এইটো লেণ্ডস্কেপ লওঁ, বা এইটো আমি ইনষ্টাগ্ৰামত দিবলৈ লওঁ, ইনষ্টাগ্ৰামত গ'লো, এইটো ইনষ্টাগ্ৰামৰ জোখৰ এটা পেজ আমাক দি দিলে। এতিয়া আমি কি কৰিম, এই যে তিনিটা লাইন আছে দেখিছেনে, মেনু আছে, মেনু একদম তলত আছে, মুখাটো ইয়াত যে গ'লো, এইটো মই এতিয়া কাপ এটা দেখাইছিলোঁ আপোনালোকক, তাৰপিছত কম্পিউটাৰৰ ভিডিঅ'টো দেখালোঁ, মানে বাৰু এইটো কম্পিউটাৰত তেনেকৈ দিয়া আছে, আমি এবাৰ মানে মোবাইলৰ কিবা এটা বিচাৰোঁ, ঠিক আছে, মোবাইলটো যে লৈ পেলাই কিছুমানে দেখাই গোটেই ফটো থকা, ইয়াতে আহি যাব, মোবাইলটো মাৰি দিলে আহি যাব, ৰ'ব, এইটো আহিছে, সেইটো মোবাইল এইটো মোবাইল, এইটো লওঁ, অকণমান জাষ্ট ডাঙৰ কৰি লওঁ মোবাইলটো, ইয়াত কি ফটো আনিম সেইটো চাব, আমি ইয়াৰ পৰা গৈ আমাক কিবা এখন ফটো আনিম, আপলোডত যাব লাগিব, আপলোডত গৈ আপলোড ফাইল, ফটো নি বুলি আছে, কি ফটো আহে নাজানো, ঠিক আছে, অপেন কৰি ল'লো ফটোখন, এইখন বেলেগ ফটো আহিলে, বেকগ্ৰাউণ্ড থাকিলে বৰ ভাল নালাগে, তথাপিতো বেকগ্ৰাউণ্ড থকাকে দি দিছোঁ, প্ৰতিকাৰ নহয়, এইখন আহি গ'ল, এইবোৰ পেচেঞ্চ, এতিয়া আমি মোবাইলটো ডাঙৰ কৰোঁ, আমাৰ নিজৰ ইচ্ছামতে কৰিব পাৰোঁ ইয়াতে, এতিয়া হাতো আনিব পাৰোঁ, তেনেধৰণে আমি যেনেকৈ ইচ্ছা তেনেকৈ আমি ফটোখন আমাৰ ইচ্ছা কৰিব পাৰোঁ, ইয়াৰ উপৰি আমি ইমাজিন কৰিও কিছুমান ইয়াত লগাব পাৰোঁ, ঠিক আছে, ইয়াতে কি কৰিম, মই নাম দিম মোবাইল ফটো বুলি, আপোনালোকে কি কৰিব নিজে মানে মনত থকাকে যিকোনো এটা নাম দিলে হ'ল, মোবাইল বুলি দিছোঁ, তেতিয়া শ্বেয়াৰ কৰি ডাউনলোড কৰি দিলে হ'ল, এইটো ফটকে হৈ গ'ল, আহি গ'ল, ঠিক আছে। এই পেজত গ'লো, তলৰ পেজটো কৰিম, একেটা পেজতে মানে নিদিয়ে, মানে বুজি পাইছেনে, এইটো পিছত এইটো কৰি থাকিব নিদিয়ে আমাক, গতিকে আমি এই পেজ কৰি দিলোঁ, আৰু এটা পেজ আহি গ'ল, ইয়াৰে আমি মেজিক মিডিয়াত যদি যাওঁ, আমি কি কৰিব পাৰোঁ, ইয়াতে লিখি দিব লাগিব, আমি যিটো মানে কল্পনা কৰোঁ মেজিক এটা, সেইটো ইয়াত লিখিলেই হ'ল, জাষ্ট লিখি দিলে ইয়াতে আমাক দি দিব, চাব, কমেও 5টা ৱৰ্ড আমি ইয়াত লিখিব লাগিব, ঠিক আছে। মই যেনিবা এটা কল্পনা কৰিছোঁ যে ফ্লাইং ফ্লাইং হৰ্চ, ফ্লাইং হৰ্চ লিখা নহয়, ফ্লাইং হৰ্চ বুলি লিখিলোঁ, ফ্লাইং হৰ্চ ভিডিঅ', ঠিক আছে, গিভ মিটো প্ৰথমতে লিখিব লাগিব, মানে 5টা দিবলৈ কৈছেতো কমেও, সেইটো কাৰণে এইটোকে লিখি ভাবিলোঁ যে গিভ মি এ ফ্লাইং হৰ্চ ভিডিঅ', ঠিক আছে, এইটো জেনেৰেট ইমেজ, ফ্লাইং ফ্লাইঙে দিব চাব ইয়াতে, এইটো কোনে কৰিছে, এআই কৰিছে, ঠিক আছে, এতিয়া হেল্প এআই আমি কৰিছোঁ, ইয়াৰে যোনটো পচন্দ হয় আমি আনিব পাৰোঁ, ইমেজে দিলে, ভিডিঅ' নিদিলে, হৰ্চ তাকো ফ্লাইং, ঠিক আছে, এইটো এইটো বেয়া পালে এইটো কাটিলোঁ, আকৌ এইটো আনিব পাৰোঁ, এইটো অকণ বেলেগ তাতকে, এইটো চব এইটো বেলেগ শুনি বাৰু, আকাশৰ পাতে দি দিছে, মানে আকাশত উৰি আছে আৰু, ঠিক আছে, এইবিলাক আমি ইয়াৰে আকৌ কালাৰো সলাব পাৰোঁ, ইয়াতে গৈ সেইটো কালাৰ কৰিব পাৰোঁ, বা সেইটো দিব পাৰোঁ, সেইটো চব কালাৰ সলনি হৈ গ'ল, হয়নে, আকৌ বেকগ্ৰাউণ্ডটো আমি ৰিমুভো কৰিব পাৰোঁ, হয়নে বাৰু, ইয়াতে কিবা এনিমেশ্যন দিব পাৰোঁ, আমি চিলেকশ্যন কৰিলেই হ'ল, ইয়াতে বহুত কিবা কিবি এনিমেশ্যন আছে, ধৰি ল'লো, সেইটো দিছোঁ, সেইটো এইফালৰ পৰা আহিলে, এইটো দিলে বেলেগে যাব, হয় নে বাৰু, এনেকৈ দিলে এইফালৰ পৰা যাব, লাহে লাহে, সেইটো এটা ভাল লাগিছে, চাওক, আকৌ এইটো দিলোঁ, এইটো এটা বেলেগ আহিছে, আকৌ ধৰি ল'লো মই এইটো দিছোঁ, এইটো মানে বেলেগ বেলেগ চব, স্পীডবিলাক কমোৱা কমোৱা কৰিব পাৰোঁ, ৰোটেট কৰিব পাৰোঁ, ৰোটেট হৈছে, সেইটো তলৰ পৰা আহিব, এইটো দিলে সেইটো,
ওপৰৰ পৰা আহিব, তেনেধৰণে আমি এইখিনি ইউজ কৰিব পাৰোঁ। ঠিক আছে, দিব পাৰিছে নিশ্চয়, বা এনেকৈও দিব পাৰোঁ আমি, এইটো অলপ বেলেগ ধৰণে আহিছে নে, এনেকৈ আহিছে। সকলোবিলাক এবাৰ ট্ৰাই কৰি চাব, চাই পেলাই যিটো বস্তু ভাল লাগে, যেনেকৈ ভাল লাগে তেনেকৈ ডাউনলোড কৰি ল'লে হৈ গ'ল। ঠিক আছে, এতিয়া আহিলে এইটো মই কাটি দিওঁ, কাটি দিলোঁ, বেকলৈ যাওঁ। ইয়াতো আছে বিভিন্ন ধৰণৰ, আমি ইয়াৰ পৰা ল'ব পাৰোঁ, তেনেকৈ ভাল লাগিলে এইটো আনিব পাৰোঁ, যে এইখিনি এনেকুৱা ধৰণে এইটো জেনেৰেট কৰি দিব চাব, লগে লগে এইটো এআই কৰি আছে, মানে এইটো কামটো এআই আপুনি যি বিচাৰে তেনেকুৱাকৈ জেনেৰেট কৰি দি দিব। এইটো চাওক, এইবিলাক ফটো সেয়া এইখন আনিলোঁ, যি বৰ ধুনীয়া লাগিছে কালাৰটো, হয়নে বাৰু? এইটো এটা আনকমন পিকচাৰ, সেইটো আমি কি বুলি কওঁ, এইটো পাহৰি গৈছোঁ নামটো, মাছৰুম, হয়নে বাৰু? এইবিলাক যেনিবা কোৱাটো নহয়, এইটো ওৱান কাইণ্ড অফ মাছৰুম হয়। ঠিক আছে, বৰ ভাল লাগে, এইটো কাটি দিছোঁ দেই, এইটো কাটি দিওঁ, এইটো আনিব বাৰু, তাতকৈ অলপ বেলেগ, হয়নে? মানে অলপ বেলেগ বেলেগ আৰু সেইটো মিলে ইমান যিটো ইচ্ছা সেইটো আমাক ল'ব পৰাকৈ চাৰিটা চাৰিটা দি দিছে এয়াই। ঠিক আছে, এইটো কাটি দিওঁ, আকৌ এবাৰ এইটো আনিম, এইটো অলপ বেলেগ, এইটো ষ্টাইলটো বেলেগ, দিব পাৰিছে নিশ্চয়, এইটো চাওক, ডাঙৰ কৰোঁ, আমাৰ ইচ্ছা অনুসৰি আমি এইবিলাক কৰিব পাৰোঁ। ঠিক আছে, আমি এইটো কি কৰিছিলোঁ, ইনষ্টাগ্ৰামত দিবৰ কাৰণে আমি এইটো বনাইছিলোঁ, হয় নহয়? বেয়া লগা নাই বস্তুটো, ইনষ্টাগ্ৰামৰ জোখত দিছিলোঁ। এতিয়া মই কি কৰিম, এইটো যদি মই ইনষ্টাগ্ৰামত দিব বিচাৰোঁ, তেতিয়াহ'লে মই দি দিব পাৰোঁ, এটা চাইডত মোৰ ফটো এখন লগাম, বা নিজকে আমি মানে মানুহক নেদেখুৱাকৈ এনেকৈ বিভিন্ন ধৰণৰ কণ্টেণ্ট আমি বনাই পেলাই পোষ্ট কৰি থাকিব পাৰোঁ, যিটো মানুহে চাব। এইটো এনেকুৱা এটা পিকচাৰ দেখিলে চাব মন যাব, নহয় জানো বাৰু? আমি এনেকৈ মানে সাংঘাতিক সাংঘাতিক বস্তু এই ইউজ কৰি আমি কেনভাত বনাই পেলাই আমি পোষ্ট কৰি থাকিব পাৰোঁ। আমাৰ নিজকে নেদেখুৱাকৈ আমি চেনেল এটা খুলি লৈ নিজকে নামটো নিদিয়াকৈ আমি সেইবিলাক মনিটাইজ তেনেকৈ কৰি যাব পাৰোঁ। সেইটো এটা আমি ইনকাম কৰিব পৰা স্কোপ আহি যাব। আমি ইয়াত শিকোৱা প্ৰত্যেকটো বস্তুতে ইনকাম কৰিব পৰা স্কোপ আছে, কিন্তু মই কৈ যাম আপোনালোকে খালি প্ৰতিটো ইনকাম স্কোপ মই যিবিলাক কওঁ আপোনালোকে এটা কাম কৰিব, নোট কৰি যাব। ঠিক আছে, মাইণ্ড ব্লয়িং হয় নে নহয়, সেইটো আইডিয়াটো মাইণ্ড ব্লয়িং, MB2, কালি মই MB1 শিকাইছিলোঁ, মানে বাৰু MB1 মাইণ্ড ব্লয়িং 1, কালি যিকেইটা টিপ শিকালো সেইকেইটা MB1 বুলি লিখিব আপোনালোকে, আৰু আজি 2 নম্বৰ দিনা MB2। ঠিক আছে, আৰু এমেজিং ফ্লাইং হৰ্চটো যদি লিখে MB3 বা MB তাত নাম দিব। ঠিক আছে, মাইণ্ড ব্লয়িং MB বুলি লিখি লিখি যাব, যেতিয়া আপোনালোকে লিখি যাব তেতিয়াহ'লে আপোনালোকৰ সেই আইডিয়াবোৰ পিছত আহি যাব, মই কোনটো কৰোঁ, কোনটো কাম কৰোঁ। ঠিক আছে, আৰু আছে এইবিলাক চাই যাম বাৰু, যিমান হয় মেকআপ হওক, ইয়াৰ দ্বাৰা আমি মিউজিক এইবিলাক গ্ৰাফিকো আমি ল'ব পাৰোঁ, ইয়াতে বিভিন্ন গ্ৰাফিক বিচাৰিব পাৰোঁ, 5টা ৱৰ্ডত ইয়াত লিখি ডেছক্ৰাইব কৰি দিলে হ'ল। ঠিক আছে, আকৌ ভিডিঅ' ল'বলৈ ভিডিঅ' বনাই দিব। ইয়াতে মই যদি এটা ভিডিঅ' বনাবলৈ ইয়াত মানে তেওঁ ক'লে, মানে এয়াই মই ক'লে লিখি দিলে, মানে 5টা ৱৰ্ড লিখিলে হ'ল, বহুত বেছি লিখি দিব নালাগে। এইবিলাক যিবিলাক আমি দিম, আমি এইবিলাকো দিবলৈ যিবোৰ লিখি দিওঁ সেইবিলাক প্ৰম্পট বুলি কয়। ঠিক আছে, এতিয়া ধৰি ল'লো মই এনেকুৱা এটা ভিডিঅ' বনাবলৈ দি দিওঁ এয়াই, যে কি দিম বাৰু, প্লিজ give me a flying 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 airplane, airplane near heaven, সেইটো এটা মই কি কৰিছোঁ, হেভেনৰ এইটো ইমাজিন কৰিছোঁ। যিহেতু এইটো ভিডিঅ' সেইটো কাৰণে অকণমান 1 মিনিট 2 মিনিটমান লাগিব বুলি মেছেজ দি দিলে। ঠিক আছে, একো নাই, দি দিব, আহি যাব, এইটো আহি যাব মোৰ ভিডিঅ' অলপ পাছতে। ঠিক আছে, আৰু এই বস্তু মই ডিলিট কৰি থ'ব লাগিব আচলতে, তো বস্তু ইয়াত দৰকাৰ নাই, মই ডিলিট কৰি দিওঁ, ইয়ালৈ আহি যাব, বনাই আছে দি দিব। ঠিক আছে, এইটো হ'ল মেজিক মিডিয়া। ঠিক আছে, আপুনি কাৰ্ড বিচাৰিলে কাৰ্ড বনাই দিব, আৰু ভিডিঅ' বিচাৰিলে ভিডিঅ' বনাই দিব। আকৌ আপুনি ইয়াতে টেক্সটো পাব। ঠিক আছে, টেক্সট এনেকৈ আপুনি তাৰ কণ্টেণ্ট এটা দি দিলে হ'ল, টেক্সট লিখি দিব, এই কথাখিনি এইটো আহিছে চাওক, এৰোপ্লেন এখন দি দিলে, এইটো আমি ইয়ালৈ লৈ আহিম এতিয়া, ধুনীয়া বাৰু, দুটা আহিলে, এটা মই ডিলিট কৰি দিছোঁ, সেইটো মই এতিয়া মোৰ জোখত লৈ লওঁ, যিহেতু পেজটো জোখত ল'বলৈ এনেকৈ টানি টুনি মানে বহু জল কৰি ল'ব লাগিব। আৰু এতিয়া মই এই ভিডিঅ'টো মই ষ্টাৰ্ট, ঠিক আছে, এইটো হৈ গ'ল, এইটো চাওক, ঠিক আছে, ডাঙৰকৈ দেখুৱাই দিছোঁ বেছি নহয়, এমেজিং হয়নে বাৰু, আমি কেনভাতে মেজিক মিডিয়া বনাব পাৰোঁ। এতিয়া আমাৰ অলপ দিনৰ আগতে যে এৰোপ্লেনৰ যিটো দুৰ্ঘটনা হৈছিলে, তাৰ ওপৰত যে বহুত মানে মানুহে নোহোৱা নোহোৱা কিছুমান ভিডিঅ' দিবলৈ লৈছিলে, কেনেকৈ এইবিলাকক কৈ দিবলৈ বনাই দিয়ে। ঠিক আছে, সেইটাকে সেইবিলাক কণ্টেণ্ট এটা মানে বাৰু, আৰু এই কণ্টেণ্টবিলাক ইউজ কৰি পেলাই আমি খুব ধুনীয়াকৈ এটা এটা ইউটিউব চেনেল হওক বা ফেচবুক ইনষ্টাগ্ৰামত আমি চেনেলবিলাক চলাই থাকিব পাৰোঁ, নিজে একো কৰিব নালাগে, নিজে চিন্তা কৰি এইবিলাক দিব নালাগে। ঠিক আছে, নিত্য নতুন নতুন কণ্টেণ্ট আমি এনেকৈ বনাই দি থাকিব পাৰোঁ। ঠিক আছে, হৈ গ'ল এইটো, আৰু এনেধৰণে আপোনালোকে যদি বিচাৰে তেনেধৰণে নিজে কৰি পেলাই ট্ৰাই কৰিব আজি। ঠিক আছে, পাৰিব, এতিয়া মই এইটো দিছোঁ, মই বেলেগো দিব পাৰোঁ, হয় নহয় বাৰু, এইটো বেক কৰি দিছোঁ, ইয়াত মই এইটো ডিলিট কৰি দিওঁ। ঠিক আছে, আৰু এটা মোক কিবা এটা লিখি দিওঁ, আৰু বেলেগ বস্তু এটা লিখি দিওঁ, গিভ মি ভিডিঅ' ভিডিঅ' অফ আহমেদাবাদ got in accident,
ভিডিঅ' বনাবলৈ দিলোঁ, 1-2 মিনিট লাগিব বুলি দিছে। আমি লাহে লাহে আপোনালোকক দ্য প্ৰগ্ৰেম মে জেনেৰেট কণ্টেণ্ট দেট ইজ এগেইনষ্ট আৱাৰ পলিচি অফ পলিচি ভিতৰত নপৰে বুলি দিছে। ইফ দিছ ডাজ নট লুক ৰাইট লেট আছ নো। ঠিকে আছে, তেওঁলোকে পলিচি ভিতৰত নপৰে, এক্সিডেণ্টৰ সেইটো নবনাও বুলি কৈছে। ইয়াৰ কাপটো ঠিক আছে, ইয়াৰ কাপ ইণ্টাৰ মাৰি দিছোঁ, ইয়াৰ কাপটো নিদিয়ে চাওঁ আহিব এইবাৰ, সেইটো বনাইছে। আকৌ এনেকে ড্ৰোন মানে ড্ৰোন বিলাক চলোৱা যে দেখুৱাই থাকে, এইবিলাক আমি সেইবিলাক দিব পাৰোঁ, খুব চাই মানে মানুহে, বুজি পাইছেনে? এনেকুৱা কিছুমান আপোনালোকে কণ্টেণ্ট বনাব যিবোৰ হয় ক্ৰিয়েটিভ, মানে সেইটো চাই মানুহে যাতে তাৰ পৰা কিবা এটা পজিটিভ ভাইব পায়, তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাই পেলাই দি থাকিব। ঠিক আছে, ভিডিঅ' বনাব লাগে, দিব লাগে, নিজে নোলোৱাকৈ আমি দি থাকিব পাৰোঁ, মানে চালেই হ'ল, কিন্তু চাই পেলাই তাৰ পৰা কিবা এটা পাব পৰা তেওঁলোকক আপোনালোকে সেই বস্তুটো প্ৰম্পটটো লিখোতে সেইটো চাব, যাতে যিসকলে চাই তাৰ পৰা কিবা এটা শিকিব পাৰে। ঠিক আছে, একেবাৰে অলি কল্পনাৰ বস্তু কিছুমান দিব নালাগে আচলতে, তেনেকে ভাবো দি থাকে, বহুতে দিয়ে তেনেকে অলি কল্পনাৰ কিছুমান, তথাপিতো আমি নিদিয়াটো ভাল। এইটো এটা বৰ ধুনীয়াকে দি দিছে, চাওক এয়াৰক্ৰাফ্ট এখন দি দিলে, এয়াৰক্ৰাফ্ট এইটো স্পেচটো সৰু হৈ গ'ল, বৰ ডাঙৰ ডাঙৰকে বনাইছে এয়াৰক্ৰাফ্টটো তেওঁলোকে। হওক টানি টুনি জোখ কৰি ল'ব, ঠিক আছে। এইটো মানে এনেকুৱাকে কৰিব যাতে গোটেইখন দেখে, গোটেই ফ্লাইটখনি দেখিব পৰা ব্যৱস্থাটো কৰি ল'লে হ'ল, এইটো কথা নাই। এইটো দীঘল বহল সকলোবিলাক মিলাই ল'ব এনেকে লাহেকে, ঠিক আছে, এইখিনিতে দেখিছে বাৰু, আৰু মাজলৈ এনেকে লৈ পেলাই মিলাই ল'ব। এতিয়া আমি এইটো লগাই দিছোঁ, এয়াৰক্ৰাফ্ট কেনেকুৱা বেছি মানে ডাঙৰ দিয়া নাই দেই, সৰুকেহে দিছে, ভাল লাগিছে, বেয়া লগা নাই চাওক, এইবিলাক হ'ল আমাৰ এআই কামাল হৈ গ'ল, ঠিক আছে, কৰি দিছোঁ। ইয়াতে আকৌ কিবা লিখি দিব, ঠিক আছে, মানে এইটো যদি আপুনি ছচিয়েল মিডিয়া বা ক'ৰবাত দিবলৈ হয়, ইয়াতে কিবা লিখিব লাগিব, মানে তেতিয়া এই জেগাটো খালী কেনে ৰাখিব, ভাল নালাগে ন। এইটো মই যিহেতু ইনষ্টাগ্ৰামত দিবলৈ বুলি বস্তু মই কৰিছিলোঁ, এতিয়া কি হ'ল ইয়াতে আমি এই জেগাখিনি খালী কৰি থলে যেন ভাল লাগিব, আমি কেনেকে লিখিম এইটো দেখাই দিছোঁ লগতে, টেক্সটত যাব এইটো দিছে, এইটো ইয়াতে হেডলাইন, এতিয়া ইয়াতে হেডলাইনটোত কি লিখিব, এক্সেলেণ্ট এয়াৰক্ৰাফ্ট লিখো, এক্সেলেণ্ট এয়াৰক্ৰাফ্ট। এতিয়া চাওক বগা আহিলে নে, আকৌ যদি আমি বগা দিওঁ তেতিয়া সেই বগা জিলিকিব জানো, সেই বহুতো এনেকুৱা হৈ যায়। গতিকে মই আপোনালোকক এটা কথাই ক'ম যে আপোনালোকে যেতিয়া এইটো কৰিব পৰা সময়ত কালাৰটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিব, ঠিক আছে। এইটো এ আছে, ইয়াতে মই ধৰি ললো ব্লু কালাৰ লিখো, ঠিক আছে, হোৱাইটত ব্লুটো ভালেই লাগে মানে বাৰু, সেইটো মই এতিয়া কি কৰিম, লৈ যাম লাহেকে ইয়ালৈ, ঠিক আছে। অ'কে, এতিয়া আমি এক্সেলেণ্ট এয়াৰক্ৰাফ্ট শব্দটো লিখিলো, এইটো আমি চিলেক্ট কৰি লৈ আমি এইখিনি আখৰখিনি কেনে অকণমান ষ্টাইলত অহা কৰি দিওঁ, ঠিক আছে, মানুহ এট্ৰেক্টিভ হ'ব লাগিব বস্তু। এনিমেশ্যনত গ'লো, ইয়াতে আমি টাইপৰাইটাৰটো চিলেক্ট কৰিলো, লাহে লাহে আহি কৰিলো, এয়াৰক্ৰাফ্ট ধুনীয়া হৈছেনে, ধুনীয়া হৈছে হয়নে বাৰু, ধুনীয়া বনাইছো। তলতো তেনেকে কিবা ভাবি পেলাই লিখি দিলে হ'ল, ঠিক আছে, বা তলত নিলিখিলেও আমি কিবা এটা ডিজাইন লগাই দিম, কেনেকে লগাম চাব, এলিমেণ্টলৈ যাব, এলিমেণ্টত বিভিন্ন ডিজাইন আমাৰ আছে হয়নে বাৰু, এইবিলাক স্কাই লিখি দিম, স্কাই আহি যাব, স্কাই বেকগ্ৰাউণ্ড আহি গ'ল, এইবিলাক দেখিছে, স্কাই বেকগ্ৰাউণ্ড আহি গৈছে, ইয়াৰে ভিতৰত যোনটোত ক্ৰাউন নাই আমি সেইটোকে ইয়াত গৈ লগাই দিম, ঠিক আছে। এইটো ধ্যান ৰাখিব আমাৰ এই বেকগ্ৰাউণ্ডৰ লগত ইয়াৰ কালাৰটো মিলিব লাগিব, এতিয়া ৰেডটো বেছি আছে, একো নাই, দিলে হ'ল আৰু এইটোকে দি দিম চব। এতিয়া আমাৰ বেকগ্ৰাউণ্ডটো আমি তলহে দিম, ওপৰত আছে আমি কি দেখাইছিলো অলপ আগত, লেয়াৰত যাব, এইটো লেয়াৰ দিছে নে, লেয়াৰত গৈ চেণ্ড বেকৱাৰ্ড, এই বেকৱাৰ্ডলৈ আমি পঠিয়াই দিলোঁ। এতিয়া আমি লাহেকে এইটো ডাঙৰ কৰি দিম, কাঠখনৰ জোখাৰে আমি এইটো ডাঙৰ কৰি দিছোঁ, এই তালৈকে লৈ গ'লো, কথালৈ লক্ষ্য কৰিলে নে, আৰু আমি এই ফুল চুল নিদিম, পাহাৰ চাহাৰ বহি দিছোঁ, ঠিক আছে, এনেকে দিলেই হৈ যাব, ধুনীয়া লাগিছে চাওক, তলত এইবিলাক সেউজীয়া দেখিছোঁ, এইখন অকণমান গ'লগৈ, ঠিক আছে, এইটো আমি আকৌ এবাৰ এতিয়া চলাই দিম, ভাল লাগিছে নে নাই, এতিয়া এইখিনি দেখাৰ পিছত আপোনাক কেনেকুৱা লাগিছে, যে আমি কণ্টেণ্ট ক্ৰিয়েশ্যন কেনভাত কিমান কিমান ধৰণৰ কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিব পাৰোঁ হয়নে বাৰু। এইটো মই এতিয়া কি বুলি চেভ কৰিম জানেনে, চেভ কৰি পেলাই এইটো ডাউনলোড কৰিম, চাব ইনষ্টাগ্ৰামৰ এয়াৰক্ৰাফ্ট মনত লোৱাকে, বুজি পালেনে, মই যাতে এইটো ইনষ্টাগ্ৰামত দিয়াৰ সময়ত মনত থাকে যে এইটো মই এইটো এটা কি বুলি বনাইছিলোঁ, নামটো মনত নাথাকিলে দি লাভ নাই ন, বুজি পালেনে। শ্বেয়াৰত গৈ আমি এইটো কি কৰিম, ডাউনলোড কৰি দিলে একো বেলেগ কৰিব নালাগে, এইটো MP4 আহিয়ে যাব নিজে, এইটো ভিডিঅ' কাৰণে MP4, ঠিক আছে, ডাউনলোড কৰিলোঁ, হৈ গৈছে ডাউনলোড, এইটো হৈ গ'ল চাওক, ঠিক আছে, ইনষ্টা এয়াৰক্ৰাফ্ট MP4। আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কেনভাত কেনেধৰণে AI ইউজ কৰি পেলাই আমি
বিভিন্ন ধৰণৰ ইমেজ বা ভিডিঅ' বনাব পাৰো শিকিব পাৰিলে। ঠিক আছে, পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকক লগ পাম।